নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰত নীলমণি ফুকনদেৱৰ কবিতা এটি পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ নাম মুঠি মুঠিকৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি। মুঠি মুঠিকৈ কাটি তোৰ ঢেকীয়াৰ আঙুলি, আজাৰাৰ আন্ধাৰত তয়ে বেচ। বাই, তোৰ কোন গাঁৱত ঘৰ? মৰেনে মানুহ তাত? ঢাপত ৰোৱনে আকন গছ? পুখুৰীত জীয়াওনে মাছ? মানুহটো বাৰু তোৰ আহিলনে ঘূৰি? মাজ-ৰাতি বেৰৰ জলঙাৰে সোমায়নে নদী? বাই, তোৰ আখলৰ লাওৰ খলাত হাছ দিন, উজাগৰ দুচকুৰে জ্বলাও পদূলিৰ কাঞ্চন গছৰ আন্ধাৰ। বাই, তোৰ কোন গাঁৱত ঘৰ? পিন্ধনে জেতুকা তই ফাটি যোৱা কলিজাত? ধন্যবাদ।